আৰু এইটো মোৰ ডেইলি ব্লগ 4 হয় 4 এইজনে কেজন मेरे कैमरा पे उठने के लिए क्योंकि शर्म आता है शर्म बहुत बड़ी चीज है कष्टर कारण लाइक এটা কৈ দিবা আৰু মুজে দিনটো আৰম্ভণি যে এনেকৈ কষ্ট কৰ আৰু Hey guys, welcome back to my YouTube channel RVS D&vlogs আৰু মই সকলোকে ঋষি বৰ্মনে মোৰ চেনেললৈ স্বাগতম So guys, আজি হৈছে শনিবাৰ আৰু আজি হৈছে আগষ্টৰ 13 তাৰিখ কিবা মই মানে ক'ৰবাত যাবলৈ ইচ্ছা যায় আছে ক'তো মানে যাব ইচ্ছা যায় আছে মানে এটা ভাল জায়গা আছে মানে যাই বহুত ভাল পাওঁ সো সেইটো জায়গা মানে যাব ইচ্ছা যায় আছে সো সেইকাৰণে ভাবিলোঁ মই তাতেই যাওঁ আজি আৰু আজি যিহেতু ডেইলি ব্লগ এইটো 4 হয় সেই এটা লোকেশ্যন আছে মানে মোৰ যাই খুব ভাল লাগে মানে সেই লোকেশ্যন যাবৰ কাৰণে পাহাৰ বগাব লাগে তাই মানে এতিয়া যাম মই এইটো ফুৰিবৰ কাৰণে সো তাতে যাম আৰু আপোনালোক দেখাম এইটো জেগাত কি আছে যোনেসকল যিসকল নতুন আহিছে নতুন ছাবস্ক্ৰাইবাৰলৈকে ধৰি দেখা নাই মই এতিয়া যাম তাতে আৰু দিনটো এতিয়া মানে ৰাতিপুৱা সময়ত কি কৰিমনো সো সেইকাৰণে মই ভাবিলোঁ যে তাতে ফুৰি আহোঁগৈ অলপমান মানে তাৰ কাৰণে আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এজন মানে মোৰ ভাইটি হয় তাক লগ ধৰিলোঁ ব'লা যায় ফুৰি আহোঁ কিয় যোৱা নাই যিসকল নতুন আহিছে তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল ছাবস্ক্ৰাইব আপোনালোকে কৰিলে মোৰ চেনেলত আপোনালোকে মোৰ ডান্সৰ ভিডিঅ' লগতে মোৰ ব্লগ ভিডিঅ' চাব পাব লাইক হ'ব চ' গাইজ চেনেল ছাবস্ক্ৰাইব কৰিব চ' লগত আজি যোনে যাব মোৰ আমাৰ ঘৰৰ ওচৰৰ ভাইটিজন সেইজন ये बहुत से ऐसे मेरे दोस्त हैं उन लोगों को अच्छा नहीं लगता मेरे कैमरे पे उठने के लिए क्योंकि शर्म आता है शर्म बहुत बड़ी चीज़ है तो शर्म के मैंने बहुत कुछ नहीं होता लेकिन शर्म करना नहीं चाहिए बेशर्म होना चाहिए आज के डेट में Remember we said with faith we tried to let this pass and no matter how much we avoided we would still cross paths So guys আজি মানে বতৰটো কেনেকুৱা হৈ আছে অলপমান মানে ৰ'দ তেনেকৈ নাই কিন্তু বেয়া গৰম ভাৱ এটা আহি আছে মই এতিয়া ফিল কৰিছোঁ কাৰণ সেই জেগাত যাওঁতে মানে ঘামি যাওঁ চ' যাই আছোঁ এতিয়া সেইটো পাহাৰখন উঠোঁতে মানে কেনেকুৱা ফিল হয় মানে মই এতিয়া অনুভৱ কৰি আছোঁ গৰম বৰ বেয়া গৰম ত' এতিয়া আমি যাওঁ সেই ৰাস্তাটো আৰম্ভ হৈ গ'ল আমাৰ আৰু ব'লক but there's no other place I feel I should be হেফুৱা জেগা আৰম্ভ ইয়াৰ পাহাৰখন ইমান থিয় এনে পাহাৰ উঠা মানুহ তাতে আৰু এইখন আকৌ এখন নৰ্মেল হ'ব লাগে আমাৰ কাৰণে তথাপিও গৰমত নোৱাৰি কষ্টৰ কাৰণে লাইক এটা কৈ দিবা আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' চাব বিচাৰে ছাবস্ক্ৰাইব দাম চেনেল চ' গাইজ দেখিছা মোৰ ঘাম অকণমান সমান পাইছোঁ আকৌ উঠিব লাগিব আৰু থিয় কি হয় আপোনালোকে আহিবচোন পাহাৰ এনেকৈ থিয় হ'ব কাৰ এনেকৈ পাহাৰ উঠা মানে এক্সপিৰিয়েঞ্চ হৈছে কমেণ্ট কৰি জনাওক ডেইলি সদায় পাহাৰ আপ ডাউন কৰে ন তাৰ কাৰণে আৰু মানে এক্সাৰচাইজ নকৰিলে হ'ব সি তেনেকৈ পাহাৰখন আপ ডাউন কৰি তাৰ কাৰণে স্বাস্থ্য বঢ়িয়া আমিও পাহাৰৰে ল'ৰা আমাৰতো অভ্যাস আছে পাহাৰখন আজি অত বছৰে পাহাৰত থাকি আপ ডাউনতে আমাৰ হৈ গৈছে লাহে লাহে উঠি আছোঁ আমি আৰু অলপমান এতিয়া উঠিকেই যে দেখা পাইছোঁ ন গাইজ আমি দেখাই আছোঁ
সেই ওপৰখনে গৰমখনত পাহাৰখন উঠি আহি যিটো টপত আহি যিটো ফিল পায় ন দেখা পায় ভাল ভিউ লগতে যিটো বতাহ আহে তাতে আকৌ ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদীখন সেই ব্ৰহ্মপুত্ৰ নদীখনৰ যি মানে বতাহ আহি গা চুই যাই আছে ন মানে মস্ত লাগি আছে matter how much we avoided, we would still cross paths. If the shoe fits, wear it. If there's no comparing, this is true love, I swear it. And we need to make a choice. গম পালে যে এইটো জেগা মোৰ কাৰণে মানে ফেভৰেট আহি যিটো দেখা পাওঁ না ভাল লাগে মোৰ মানে চ' সেইকাৰণে আজি বহুত আহি থাকোঁ আজিও আহিলোঁ দেখাইছোঁ মানে ইয়াৰ ওপৰত এটা এক্সট্ৰাকৈ ভিডিঅ' এটা বনাইছিলোঁ আপোনালোকে যদি চোৱা নাই আপুনি তেতিয়াও চাব পাৰে এই ভিডিঅ'ত মোৰ চেনেলত গৈ কিনে কথা আহিছে দেই চ' কি কৈ আছিলোঁ মই চাব পাৰে চ' এতিয়া আমি যাওঁ লাহেকৈ তলত নামি কিনে চ' আহি কিনে আহিছোঁ বতাহ খাই আছোঁ মজা লাগিছে পাহাৰখন নামি আহি ভৰিখন নহয় চলিব বিচৰা নাই একদম যেতিয়া নামি আহিছোঁ টাউনত ভৰিখন এনেকৈ ব্ৰেক লগাই আহিব লগা হৈছে ন আৰু এনেকৈ নাহিলে তেতিয়া আমি তলত যাই পালোঁ হয় একদম মানে ভৰিখন আৰু বতৰটো নহয় অকণমান ক'লা ক'লা কৰিছে চ' বৰষুণ দিব নেকি ভালেই হ'ব বৰষুণ দিলে কিয় ভাল হ'ব গৰম A few moments later. হেই গাইজ এতিয়া বাজিল 4টা মই যাওঁ ক্লাছত আজি শনিবাৰ মই কৈছিলোঁ যে আজি ক্লাছত যাম চ' ক্লাছত যাওঁ আৰু বতৰটো কেনেকৈ কৰিছে মানে বৰষুণ আহিব নেকি পূৰা বতাহ বলি আছে তেতিয়াতো অকণমান ক'লা হৈ গৈছিলে আৰু বতাহ মানে পূৰা বলি আছিলে হা তাৰপিছত মানে মোৰ ৰিলো বনাই আছিলে এটা এইটো এই গানটো মানে ইমান ভাল লাগিছে চ' মানে মই এইটো ৰিল বনাইছিলোঁ অলপ আগতে মানে মোৰ মোবাইলত চাৰ্জ নাই জানে তথাপি মানে মই ভিডিঅ' কৰিবৰ কাৰণে মই কৰিছোঁ আৰু কেমেৰাটো অন কৰিলে কি হয় মোৰ মোবাইলত মানে চাৰ্জটো পটককৈ খতম কৰি যায় গতিকে ওলাই যাওঁ তো চাওঁ কিমান দূৰলৈকে মই মানে ভিডিঅ'টো কৰি থাকিব পাৰোঁ আৰু এতিয়া মই ওলাই যাওঁ গধূলি হ'ল আৰু ক্লাছ আছে 5টাৰ পৰা চ' যাওঁ 4টা বাজিল এতিয়া আৰু গৈ থাকোঁ চ' আপোনালোকেও চাই থাকক গাইজ গৈছোঁ মোৰ লগত যোনে যাব চান সিও আহিছে এইটো চান সি নহয় বেগটো লৈ যায় কিন্তু সি নহয় পইচাহে লৈ যায় কিন্তু সি পানী বটল নিনিয়ে চ' আজি পানী বটল নিছে আজিহে নিছে চ' গৈ আছোঁ এই মুহূৰ্তত মোৰ হাতত মানে মোৰ মনতে ডাঙৰ কুৱেশ্যন এটা খেলাইছে সেইটো হৈছে এম আই হেণ্ডচাম সি কৈ আছে মই বোলে মানে ধুনীয়া চ' ধুনীয়া নে সঁচাকৈ যদি ধুনীয়া মই কমেণ্টত কওক যে মই হেণ্ডচাম বুলি হয়নে সঁচা নে মিছা কওক কি কৈ আছে গাইজ মই গৈ থাকোঁতে মানে নদীখন দেখা পালোঁ নদীখন মানে ভিউটো এতিয়া তামাম চালিয়া হৈ আছে মজা হৈ আছে চ' গাইজ আপোনালোকে চাবনে সেইটো ভিউ চ' আপোনালোকক মই দেখা আছোঁ সেই ভিউটো কি হয় মজা হৈ আছে And no matter how much we avoided, we would still cross paths. If the ভিউটো দিওঁ টাটা আমি যাওঁ ক্লাছত this is true love, I swear it. And we need to make a choice right now. চ' গাইজ তেনেকৈ মোৰ ডেইলি ব্লগ খতম হ'ল আজি মই দিনটোত পাহাৰ ফুৰিব গ'লোঁ মানে ট্ৰেকিং কৰিব গ'লোঁ অলপ সময় যিটো জেগাত মই ভাল পাওঁ তাৰ লগতে মোৰ ডান্স ক্লাছ আছিলে ডান্স কৰি মানে সেনেকৈ আৰু যি শনিবাৰ দিনা তেনেকৈ মই মানে সেই কৰিলোঁ আৰু খতম কৰিলোঁ চ' মোৰ ডেইলি ব্লগ আজি এইখিনিয়ে আছিলে চ' গাইজ যদি ভাল লাগে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেল যদি নতুন আহিছে মোৰ চেনেল তেনেকুৱা ধৰণৰ ভিডিঅ'জ পাই দিবৰ কাৰণে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰাৰ পিছত কাষত থকা যিটো বেল আইকন আছে সেই বেল আইকনত টিপি দিব তেতিয়াহে মোৰ নটিফিকেশ্যন পাই থাকিব না ভিডিঅ'বিলাকত আপোনালোকে মোৰ ভিডিঅ' পাই থাকিব ত' গাইজ আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পালে অকণমান ফান হ'ল কিবা বেছি যি হ'ল মই আপোনালোকে দেখাব ট্ৰাই কৰিলোঁ ত' যদি গাইজ ভাল লাগে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আকৌ নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই